नमस्कार बंधुसकल मोर चेनेल स्वागतम जानाइছো। मैं आज आको नतुन एटा भिडिओ লৈ आइছো दानार विषय जेहेतु आपनालोके देखि आछे दानाटो आमार रेडी होइছে अलरेडी। एतिया आमी गाहरिक दिबोलै बिचारि आछो। गाहरि बहुत सियर बाखर करि आछे, दिया नाइ दानाटो दाना निदियार कारणे एनेका सियरि आछे आरु एबिलाक साप गाहरिটো এইটোৱে। गाहरिर ग्रोथটো চাই লওক বা ইমান হাল্লা ইয়াত মানে मोर मातটো बेसी के गाहरिरे माते बेसी आछे। एटु साप बाप रे बाप उपरत उठी दिছে दाना दिছে। दानाटो आमी अलप माने पानीर लगत मिक्स करि किनि अलप भिगाই आछो। भालदरे एटु दानाटो तिति गले खाबर कारणे ভাল হ'ব ইহঁতক। आरु एटु दानाटो চাই লওক মই এনেকা रेडी करूँ। ইয়াত আছে আপোনাৰ চাউলৰ খুদি আৰু গডৰেজ দানা। মই এনেকা দানা रेडी কৰি কিনি গাহৰিক দি আছো। বৰ্তমান গ্ৰোথটো ভালে পাইছো। কমাৰ্চিয়েল হিচাপে কৰিলে তো বহুতে লছ, বহুত টকা যাব দানাৰ কাৰণে। মই ডিউচৰ দানা ইউজ কৰিছিলো আগতে, কিন্তু ৰিজাল্টটো ভাল। যেতিয়ালৈকে পইচা থাকে তেতিয়ালৈকে তো ৰিজাল্টটো ভালে পাম। পইচা পকেটত খালি হলে আৰু তাৰ পিছত একেবাৰে আকৌ গাহৰিটো যেনেকৈ আগত আছিলে তেনেকৈ শুকান মাছৰ নিচিনা হৈ যায়। মানে ডিউচৰ দানাটো ভাল বিয়া বুলি কোৱা নাই, ভালে, কিন্তু টকা বহুত লাগিব। যেহেতু আমি তেনেকা হেৰি কৰিব নোৱাৰো, এই কাৰণে মই এতিয়া গডৰেজ দানা আনিছো। গডৰেজ দানা আনি কিনি গডৰেজ দানাৰ লগত চাউলৰ খুদি বইল কৰি দি আছো। গ্ৰোথটো ভালে পাইছো। আৰু লগতে আপোনালোকক মিনাৰেল মিক্সচাৰটো লগাই ল'ব। মিনাৰেল মিক্সচাৰটো লগত দি দিব। এটা 100 কেজি গাহৰিৰ 50 গ্ৰামকৈ ৰাতিপুৱা একবাৰ দি দিব। মিনাৰেল মিক্সচাৰ এগ্ৰিমিন ফলটো বহুত ধুনীয়া, বহুত ভাল। আৰু গাহৰি ফাৰ্ম কৰিম বুলি ক'লেও নহ'ব, মানে দানাটোৰ বিষয়ে বহুতে নাজানে দানাটো কি দিলে কি হয়। এতিয়া আপুনি গডৰেজৰ লগত যদি আপুনি ৰাইচ পলিচটো মিক্স কৰি দিয়ে প্ৰেগনেণ্ট গাহৰিক, এইটো গাহৰিটো লাষ্টত আপোনাৰ যেতিয়া পোৱালি দিব তেতিয়াতো দুধটো গাখীৰৰ কাৰণে অলপ প্ৰব্লেম হৈ যাব। তাৰ গাখীৰটো নোলায়, ৰাইচ পলিচে মানে ফেট বেছি কৰি দিয়ে, গাখীৰটো ওলাবলৈ অলপ কম হেৰি থাকে। গাহৰিৰ গ্ৰোথটো দেখিছে আপোনালোকে এয়া। আৰু আপোনাক আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যে ফাৰ্মত বগাটো ৰাখিব চূণ, বগাটো ৰাতিপুৱা বগা দি কিনি সব গঁৰালকেইটা চাফা কৰি ল'ব। এনেকা মই দানা